হেল্ল' গাইজ, অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিহুৰ পিছৰ পৰা ব্লগ দিয়াই হৈ নাছিলে আৰু এইখিনি ভিডিঅ' সেই বিহুৰ সময়ৰে। বিহুত যিহেতু খেল ধেমালি হৈ আছিল, আমি সেয়া খেল ধেমালিত আছিলোঁ। তাৰপৰা মানুহৰ বিহুৰ দিনাখন চাওকচোন, আমাকো এয়া হালধি ঘঁহি দিছে গাঁৱৰ ৰাইজ গোপিনী আহি, আৰু তেওঁলোকে আমাৰ ঘৰত এয়া নাম প্ৰসংগ কৰিলে, হুঁচৰি গালে। তাৰপৰা ৰাতিলৈ আকৌ আমাৰ ইয়াত গাৰ্লছ পাৰ্টি ওলাইছোঁ ধুনীয়াকৈ হুঁচৰি গাবলৈ দেই। একো নেদেখিয়ে পোহৰত চব ফ্লাছ মাৰি মাৰি আপোনালোকক দেখাইছোঁ। তাৰপৰা আকৌ এয়া পিছদিনাৰ ভিডিঅ'। পিছদিনাখনো আমি হুঁচৰি গাব ওলাইছিলোঁ। তাৰপৰা গোটেইজাকে পূৰা এনজয় কৰিলোঁ আৰু বিহু বুলি লাষ্ট আজিয়ে ন। তাৰপাছৰপৰাতো চব নিজৰ নিজৰ কামত যাব লাগিব। আৰু আমাৰ ইয়াত টিকলিজনী চাওকচোন, তাই ল'ৰাতকৈ কোনো গুণ কমেই নহয়, ঢোল বজাবও পৰা হৈ গ'ল আজিকালি। তাৰপৰা আকৌ সৰ্বশেষত আমাৰ এই গাঁৱৰ ল'ৰাসকলেও গাইছিলে ন, আমিও আহি পেলাই তেওঁলোকৰ লগতে যোগ দি পেলাই একে লাষ্টৰ টাইমত অলপমান হুঁচৰি গালোহি আৰু। সঁচাকৈ বহুত ভাল লাগিলে দেই, কিন্তু বিহুটো যে পটককৈ গুচি গ'ল। এইবাৰ সঁচাকৈ বিহুটো উৰুঙা উৰুঙাও আছিলে, কিন্তু হ'লেও আৰু পৰম্পৰা কিছুমান ৰক্ষা নকৰিলেও নহয় ন, সেইবুলি আমি অকণমান এয়া এনজয় কৰিলোঁ। আৰু এয়া বিহু ব্লগবিলাক সামৰিম আৰু একেটা ভিডিঅ'তে। চ' সেইকাৰণে হুঁচৰি গোৱা খানাৰো ভিডিঅ' অকণমান দিলোঁ আপোনালোকক। আজিলৈ আহিছোঁ, বাই বাই গাইজ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।